মোক যদি কোনোবাই যদি মানে বহুত গোটেই পৃথিৱীৰ ভিতৰত সবতছে ডাঙৰ চিনেমাও যদি শ্বুট কৰিবলৈ দিয়া পখিলা চুই মেলি পেলাই গোটেই হলিউডত ডাঙৰ চিনেমা মই তেতিয়াও কৰিব নোৱাৰো তে দুলীয়াজানত অসমত ডাঙৰ হৈ পেলাই মানে এনেকুৱা দিন থাকে মানে যেতিয়া মানে মোৰ নিজৰ ৰুমটোলৈকে যাব নোৱাৰো যদি পখিলা এটা সোমাই আহে মা দেউতা মানে পাগল হৈ যায় যে এতিয়া উলিয়াও কেনেকে নমৰাকে অসমত শ্বুট কৰিম বুলি কওঁতে মানে অলৰেডি জনাই থৈছিলো সবকে যে পখিলালে ভয় আছে পখিলা থকা জেগাত শ্বুট নকৰিবা দেই আগৰ পৰাই কৈ থৈছো মানে এইটো শুনাৰ লগে লগে কোৱাৰ লগে লগে তেওঁলোকৰ ৰিয়েকচনটো কি হয় সেইবোৰ মই নাচাওঁ আৰু মই নিজৰটো কৈ থৈ দিলো মই বেলেগ মই ফটো চাব নোৱাৰো মানে ফোনত যদি বাই চান্স ওলাই যায় মই ফোনটো কাৰোবাক এনেকে দি দিব লাগিব যে মানে ডিলিট কৰি দেচোন ফটোখন বুলি আৰু আমাৰ এটা গান শ্বুট আছিলে গান এটা ৰিঙা ৰিঙা গানটো মাজুলীত শ্বুট কৰিছিলো আৰু কোৰিঅ'গ্ৰাফাৰে মানে ডিচাইড কৰি পেলাই যোনটো মেইন প্ৰথম দিনা গানৰ শ্বুট গৈছো মাজুলীত এক্সাইটমেণ্টত যোনটো জেগা চুজ কৰিছে ইমান পখিলা মই ঘামি গৈছো ভয়তে আৰু জঁপিয়াই ফুৰিছো মই কেনেকে শ্বুট কৰিছো টেক দিছো আৰু যোনটো এটা জেগাত আমি খোজকাঢ়ি আহিব লাগে সিদ্ধাৰ্থ আৰু মই মানে পাগল হৈ গৈছো 4টামান ৰিটেক কেলে এফালে গৈ আছো পখিলা ঠাইছে মই জঁপিয়াই দিছো মানে আগতেতো মই আগৰ পৰাই কওঁ যে মোক যদি কোনোবাই যদি মানে বহুত গোটেই পৃথিৱীৰ ভিতৰত সবতছে ডাঙৰ চিনেমাও যদি শ্বুট কৰিবলৈ দিয়া পখিলা চুই মেলি পেলাই গোটেই হলিউডত ডাঙৰ চিনেমা মই তেতিয়াও কৰিব নোৱাৰো